অনুভৱবোৰ অকলশৰীয়া হয় যদিহে অসহায় অনুভৱ হয়। হতাশাৰ আৱৰণে জীৱনটো ভাৰসাম্যহীন কৰে যদিহে নক'বলগীয়া কথাবোৰ শুনিবলগীয়া হয়। ভাল নালাগে যদিহে ভাল পোৱা বিভাজিত হয়। সহ্য নহয় যদিহে ভাল পোৱা তৃতীয়জন ব্যক্তিৰ নাম শুনা যায়। ভাল নালাগে যেতিয়া কোনোবাই হেৰুৱাই আছে, কোনোবাই কান্দি আছে, কোনোবাই সুখত আছে, কোনোবাই হাঁহি আছে। বহুতে এইবোৰ দেখিও নীৰৱে চাই আছে। চকুৰ আগত এটা এটা সম্পৰ্কবোৰ ভাগি গৈ আছে। লাহে লাহে বুজি উঠিছোঁ, জীৱন কোনো এটা সম্পৰ্কই স্থায়ী নহয়। তেতিয়াহ'লে মই যেন লগা পৃথিৱীখনত সম্পৰ্কৰ কি কৈ আছে।